क'क्राझार जिल्ला सिंनि कमलसिं थुरिबारिनि गेवलां गेलेग्रा फोथाराव कसुगाव ब्लक बिपिएफनि 63 बोसोरारि जथुम्मा जालाङो। कसुगाव ब्लक बिपिएफनि 63 बोसोरारि जथुम्मायाव कसुगाव ब्लक बिपिएफ हानजानि बिबानखौ दाफामफिननाय जायो। सानसेनि हाबाफारिजों खुंनाय कसुगाव ब्लक बिपिएफनि 63 बोसोरारि जथुम्मानि गेवलां मेलाव गाहाय आलासि महरै बिटिसिनि बारग' गाहाय खुंगिरि एबा बिपिएफनि गाहाय हाग्रामा महिलारिया बाहागो लायो। बिथांजों लोगोसे सोनाब क'क्राझार बिहारनि एमएलए रबिराम नार्जारी, बारग' मन्त्रि प्रमिला रानी ब्रह्म, बिटिसिनि एमसिएलए फारियै प्रकाश बसुमतारी, मृत्युंजय नार्जारी, बिपिएफ हानजानि जिल्ला आरो ब्लक लेभेलनि गोबां दैदेनगिरि मावथि सोद्रोमाफोर आरो गोबां रायजो राजा मददगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं गेवलां मेलनि हाबाफारियाव बाहागो लानानै हाग्रामा महिलारी बिथाङा गोख्रों बिबुंथि लाखिनायजों लोगोसे खौरां बिजोंनि गेजेरजों प्रमद बर'आ लाथिख', बिथांनि खुंथाया 4 बोसोर 6 दान जालांबाय, आद्रा थानाय 6 दानाव बिथाङा मा मावगोन होनना बुङो आरो कसुगाव ब्लकआ आगोलनिख्रुइ गोख्रोंसिन जाबाय। फैगौ 2025 मायथाइनि बिटिसि बिसायख'थियाव बिपिएफ हानजाया हारसिङैनो बिसायख'थि गेलेगोन आरो हारसिङैनो सरकार दागोन होनना ओरैबायदि बुङो। कसुगाव ब्लक कमिटिर ट्राइनेल कनफारेन्स ইয়াত প্রেসিডেন্ট নতুনকৈ দিয়া হৈছে আৰু সেক্রেটারিও নতুনকৈ দিয়া হৈছে। ডিএসইউ বা ওমেন সব ঠিকঠাক কৰা হৈছে। মুঠতে আগন্তুক যিটো 2025 যিটো নিৰ্বাচন হ'ব, আমি নিৰ্বাচন হ'বলৈ গৈ আছে। ইয়াত আমাৰ কচুগাঁও ব্লক হিচাপে যেনেকুৱা ধৰণৰ কাম কৰিব লাগে সেইটো কৰি আছে। খুব মজবুত আগতকৈ কচুগাঁও ব্লকটো আৰু বেছি মজবুত হৈছে। এতিয়া মই যিটো কথা পাতিলোঁ, মই যিটো দেখিলোঁ, ৱাৰ্কাৰবিলাকৰ প্ৰেজেঞ্চ বা কৰ্মীসকলৰ যিটো প্ৰেজেঞ্চ, আৰু আপোনালোকে দেখিছে আজি ইয়াত পাব্লিক খুব কম, মেক্সিমাম আমাৰ দলৰ কৰ্মীসকলে আছে। তো কথা সেইটোৱে বাছ। আৰু কিবা লাগে পিছত আমি চৰকাৰ গঠন কৰিম বিপিএফে, আৰু নিৰ্বাচনটো আমি বিপিএফ হিচাপে অকলে খেলিব, বিজেপি হিচাপে খেলিব বুলি আমি শুনা পাইছোঁ, ইউপিপিএল খেলিব বুলি আমি শুনা পাইছোঁ, কংগ্ৰেছো খেলিব, এইবিলাক কথা আমি শুনা পাইছোঁ। মুঠতে বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই এই 2025 যিটো নিৰ্বাচন, বিটিচি নিৰ্বাচন, যিটো আমি খেলিম। আমাৰ কথা স্পষ্ট আৰু এবচলিউট মেজৰিটি পোৱাটো কাটা। বিপিএফে আজিৰ দিনত 25টাৰ তলত নাপায়। প্ৰমোদ বড়ো 4.5 বছৰ পাৰ হ'ল চৰকাৰ, প্ৰমোদ বড়ো জিৰ', 4.5 বছৰ পাৰ হৈ গ'ল। এতিয়া 5 মাহে আছে। এই 5 মাহৰ ভিতৰত সি কি কাম কৰিব? 4 বছৰ 6 মাহ গ'ল, ইয়াতে সি একো কৰা নাই। না নতুন দলং বনাইছে, না নতুন ৰাস্তা বনাইছে, না নতুন হস্পিটেল বনাইছে, না নতুন স্কুল বিল্ডিং, না কলেজ বিল্ডিং, না কি কৰিছে, না নতুন এগ্ৰিকালচাৰ স্কিম বনাইছে। কি বনাইছে? ইৰিগেশ্যনত কি বনাইছে, এগ্ৰিকালচাৰত কি বনাইছে, PWDত কি বনাইছে, এডুকেশ্যনত কি বনাইছে, এগ্ৰিকালচাৰত কি বনাইছে, আমি একো দেখিবলৈ পোৱা নাই। জিৰ'। মুঠতে সি যেনেকুৱা কৈছিল সেইটো মুঠতে টোটেলি মিছা বুলি ৰাইজে প্ৰমাণ কৰি আছে, আমাক কৈ আছে যে একো দিয়া নাই। বাছ শান্তি আনিছে বুলি কৈ আছে। শান্তি প্ৰমোদ বড়োৰ দিনত শান্তি অহা নাই, আমাৰ দিনত শান্তি আহিছে। শান্তিপূৰ্ণভাৱে আমি 17 বছৰ শাসন কৰিব পাৰিছোঁ। প্ৰমোদ বড়োৱে আজি NDFB সকলক জেলত ৰাখি পেলাই চৰকাৰ চলাই আছে, য'ত মানে NDFBও ইয়াত চুক্তিকাৰী আছিল। NDFB হিচাপে কেছবিলাক শেষ হ'ব লাগিছিল বা জেলৰ পৰা ওলাব লাগিছিল, সেই জেলত ৰাখিহে চৰকাৰ চলাই আছে। ইউপিপিএল আগত যি সুবিধা পাইছে, এই সুবিধাটো সি আজি কাম কৰিব পৰা নাই। যথেষ্ট সুবিধা দিছিল প্ৰমোদ বড়োক চৰকাৰে, অসম চৰকাৰ বা দিল্লী চৰকাৰে যথেষ্ট সুবিধা দিছিল, সি কামেই কৰা নাই, কাম কৰিব পৰা নাই। আৰু আজিৰ দিনত বিটিচি কোনো ৰাইজে ভাল নাপায়। তাক কোচ ৰাজবংশী হওক বা আদিবাসী হওক বা নেপালী হওক বা বড়োই হওক বা মুছলিমেই হওক, যিমান জাতি জনগোষ্ঠী আছে, নাথ যোগী হওক, সূত্ৰধৰ হওক, আদিবাসী, গাৰো, ৰাভা, কোনেও ভাল নাপায় তাক। মূল ইস্যু আমাৰ একো নাই, প্ৰমোদ বড়ো হাটাও, বিটিচি বাঁচাও, এইটোৱেই মূল ইস্যু। ৰাইজক প্ৰতাৰণা কৰিছে বুলি ভাবি নহয়, কৰিছে। সি ক'ত দিছে? কিমান চেল্ফ হেল্প গ্ৰুপক পইচা দিছে, কিমান মানুহক চাকৰি দিছে, কিমান মানুহক
মাটিৰ পাট্টা দিছে, এইবিলাকতো চব মিছা না, এইবিলাক চব মিছা জিৰ'। আজি দিল্লীত সেইদিনা প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটোতো আমাৰ BLTৰ লগত চুক্তি হোৱাৰ পিছত যিটো ৰূপায়ণ হৈছে, যেনিবা মাফিয়াসকলক 5 লাখ টকা এইটোতো আমিয়ে আনি দিছে গভৰ্ণমেণ্ট অফ আছামৰ পৰা, সেইটোকে কৈছে। প্ৰমোদ বড়োৰ দিনত কেইজন মানে তাৰমানে এই মাফিয়াছটো হ'ল 1987 পৰা 2003 BTC চুক্তিলৈকে যিমান মাফিয়াছ আছে এই সকলক 5 লাখ কৰি ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী আছে সেই সময়তে মই আদায় কৰি দিয়া। আৰু ইয়াৰ পিছত যিমান এক্স-মিলিটাৰী কেডাৰ্ছ আছে বা ভলেণ্টিয়াৰ ফ'ৰ্চৰ কেডাৰ্ছ আছে, যিসকলৰ এজটো বয়সবিলাক মানে ডিফেন্সত যাব পৰা আছে, এইবিলাক চবেই ডিফেন্সত গৈছে। CRP গৈছে, আৰ্মি গৈছে বা BSF গৈছে বা ইণ্ডো টিবেটিয়ান পুলিচত গৈছে, মোটামুটি বহুত। সেইবিলাক কথা প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যিটো কৈছে সেইটো সঁচা কথা, কিন্তু প্ৰমোদ বড়োৰ দিনত হোৱা নহয়, জানে সেইখিনি